হাংগা হ'ব চকুটো লাল হৈ গৈছে খাবি Thank you. Are you ready, guys? ready হাংগা হ'ব Guys, তো একো ক'ব লগীয়া নাই হাংজি We are coming. Goa, We are coming. for eat. এইবাৰ হ'বলৈ গৈ আছে হাংগা বা এইটো বাইট বুলি কয় নেকি চাচোন ই পৰলে পাৰ সৰু সৰু কৈ কোনে কৈছে ইফালে তোমাৰতো দৰা কেক নিচিনা ন এইটো ভাল লাগা নাই দৰা এইটো দে মোক অলপ মোৰ এইটো মনত পৰা নাই এইবিলাক চাফা এবাৰ কি খাবি চামেন্ধা নুডলছ ক'ত পায় নুডলছ আমি এনেকৈ খাম চ' গাইজ এতিয়া আমি ৰখি আছোঁ নেক্সট ফ্লাইটৰ কাৰণে 4:21 ৰাতিপুৱা আৰু এইকেইটা আমাৰ গোৱা যোৱা মানুহ অৱস্থা ভাল চকু লাল পৰি গৈছে চামেন্ধা আমাৰ চিবি বাইদেউ আৰু এইকেইটাই যাব চাগে বেছি মানুহ নাই গোৱা যাবৰ কাৰণে আৰু মোৰ চকুটো লাল হৈ গৈছে বম টোপনি গোৱা যাম কিন্তু নুহো আমি গোৱাত ন গোৱাত খোৱা নহ'ব জাষ্ট হাংগা চ' ডাইৰেক্ট গোৱাত গৈ লগ পাই আছোঁ চ' এয়া আমাৰ হোটেল ৰুম বহুত ধুনীয়া হোটেলটো গাইজ আমি যাব লৈছোঁ এতিয়া ক'ত যোৱা আৰাম্বল বীচ যাম আমি আৰম্ভ কৰিছোঁ আমি এটা স্কুটি লৈ লৈছোঁ আৰু ইহঁতে লৈছে আমাৰ আৰু মই আৰু অৰুণ এতিয়া উঠি যাম আমাৰ সীমান্তে লৈছে এইফালে চলো 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 সেই মোবাইলটো মোৰ লগত আছে তোৰ হয় নহয় লোকেশ্যনটো চাব লাগিব ন লোকেশ্যন মই চাই থাকিম ন ৰ ভাই উঠাই নাই মই কি কেক বুলি কয় হানি পেন কেক বাইদেউ এইটো খাবা মই নাখাওঁ মিক্স কৰি ধুনীয়াকৈ এটা প্লেট লৈছিলোঁ অৰ্ডাৰ কৰি গোটেইকেইটা খাই শেষ কৰিছে মোৰ লগত মই খাবই নাপালোঁ চুবাই আছে নাই হোৱা বাকী যিয়ে নহওক এইটো পেন কেকটো খাই কিন্তু বহুত ধুনীয়া লাগিছে মই যে দৈটো খাই আছোঁ বহুত টেষ্টি দৈ খা আৰে লাইফত এইটো চাউণ্ডে শুনিব ইচ্ছা আছিল ভাই চাওঁ এইটো কি হয় ন থেংকছ ঐ কি কিলো বে একো নহয় দে इसे कहते हैं लाइफ बेटा পাথৰবিলাক পুৰা একদম কাটি গৈছে
বৰষুণটো অলপ বেছিকৈ দিলে নেকি খাবি চাওঁ মোৰ হাতত দে কামুৰিব বে নাকামোৰে ভৰি এখন ভাঙিছে বহুত কোমল বে জানানে ইয়াতে দেখোন বে চোৱা তুমি এনজয় কৰা ডে টু ইন গোৱা আৰু আমি আছোঁ ফাউণ্টেইন হাউচ পঞ্জিম ফাউণ্টেইন হাউচ গাইজ এই জেগাটো বহুত ধুনীয়া লাগিছে একদম বেষ্ট ইয়াৰ বেছিকেলি ঘৰবোৰ বহুত ধুনীয়া নীলা ৰঙা হালধীয়া আৰু চবফালে এটা ফুল আছে বোগেনভিলিয়া একদম কালাৰফুল ষ্ট্ৰীটছ হয় আৰু চাৰ্চ প'জ ন ফটোজ ইয়াতে ন' ফটোজ লিখা আছে ৱাৰ্ণিং এটেনশ্যন গোটেইখিনিতে লিখা আছে কিন্তু আমাৰ এইকেইটাই আমি উঠিছোঁ বাৰু উপায়টো নাই না গাইজ চব ফটোটো গোৱা দায়িত্ব কৰিতো যাব লাগিব অলপমান কঁকালটো এটা ঘাট দে এনেকা কঁকালটো ঘাট দিয়া অ' अबे जल्दी बोल कल सुबह पनवेल निकलना है আৰু এতিয়া আমি আহিছোঁ এটা গোৱাৰ বহুত পুৰণা চাৰ্চ আৰু বহুত ধুনীয়া হয় পুৰা ভিৰ লাগি আছে মানুহ চাৰ্চটো ক'ব গ'লে অল্ড এজ বুলি কৈছিলে চাগে মষ্ট প্ৰবাবলি যেতিয়া ভাস্কৰ ডি গামা আহিছিলে ইয়াতে পৰ্টুগীজ যেতিয়া ইষ্টাব্লিছ হৈছিলে তেতিয়া বনাইছিলে চাগে এইটো নহয় না শুন মই কৈ আছোঁ অলপ চাইছা